স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যে মোৰ লাইচেন্সখন নোহোৱাৰ বাবে ক'লৈকো যাব পৰা নাই। কাৰণ এই লাইচেন্সখনেই হৈছে মানুহৰ কি হ'ব লগা ওলাইছোঁ এই লাইচেন্সখনেই হৈছে মানুহৰ লগৰী। কাৰণ এই লাইচেন্সখন বিপদতো সহায় কৰে গাইছ। কেতিয়াবা আপোনালোকে পুলিচে ধৰিলে এই লাইচেন্সখনে বৰ প্ৰয়োজনীয় বস্তু। মই এই লাইচেন্সখন বনাইছিলোঁ 2016 15 তাৰিখ চনত। এইখন লাইচেন্স আছিলে মোৰ গাইছ মেঘালয়ৰ লাইচেন্স আছিলে। এতিয়া মেঘালয়ৰ লাইচেন্সটো ইয়াত নোহোৱা কৰি দিছে। গতিকে বনাবলৈ হ'লে 5,000 টকা লাগিব আৰু। আশা কৰোঁ গাইছ মই আপোনালোকক ভাল ভিডিঅ' আৰু দেখুৱাব পাৰোঁ লাইচেন্সখন বনাই কিনে। তো মই এইটোৱে ক'বলৈ ওলাইছোঁ। আজিলৈকে ইমানতে সমাপ্ত কৰোঁ গাইছ। জয় অসম গাইছ।